হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কাৰী পট এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ আনাৰসৰ এটা মই স্পাইচি ৰেচিপি। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া লৈ লৈছোঁ মই আনাৰস। এতিয়া আনাৰসৰ প্ৰথমে মই বাকলিখিনি গুচাই ল'ম। আনাৰসৰ কিন্তু বাকলি গুচাবলৈ বৰ কষ্ট দেই। আপোনালোকে বাৰু টান পায়নে বাকলি গুচাবলৈ? মোৰ কিন্তু খুব বেছি টান লাগে। যিহেতুকে খাব লাগিব সেইবাবে অকণমান কষ্ট কৰি হ'লেও মই বাকলিটো গুচালোঁ বাৰু। ইমান বেছি এটা বাকলিটো গুচাওঁতে মোৰ ভাল হোৱা নাই। এই যে মাজৰ গুটিবিলাক থাকে নহয়, এইবিলাক বাৰু কেনেকৈ ওলায়? মই কিন্তু ছুৰীৰ সহায়েৰে ওলাইছোঁ। গোটেইখিনি ওলাব পৰা নাই, যিমানখিনিলৈকে পাৰিছোঁ মই সিমানখিনি ওলাই লৈছোঁ। ওলোৱা হৈ গৈছে। ইয়াত নিমখ দি দিছোঁ আৰু নিমখখিনি মই চাৰিওফালে এনেকৈ আনাৰসটো লগাই লৈছোঁ আৰু 5 মিনিটমান সময় এনেদৰে ঘঁহি লৈছোঁ। আৰু 5 মিনিটমান ঘঁহি লোৱাৰ পিছত এইখিনি মই খালী পানীৰে আনাৰসটো খুব ভালকৈ ধুই ল'ম। মোৰ ধোৱা হৈ গৈছে আৰু মই মাজেৰে দুফাল কৰি লৈছোঁ। আৰু মাজৰ যিখিনি গুটি অংশ থাকে সেইখিনি মই এনেকৈ গোলকৈ কাটি দিছোঁ। প্ৰথমে মই এইটো গোল আকাৰত কাটি লৈছোঁ। এনেকৈ গোটেই আনাৰসটো প্ৰথমে মই এনেকৈ ৰাউণ্ড ৰাউণ্ডকৈ কাটি ল'ম আৰু তাৰ পিছত মই মাজৰখিনি ছুৰীৰে উলিয়াই দিম। আপোনালোকে বাৰু ধৰিব পাৰিছেনে মই কি বনাম? যদি ধৰিব পৰা নাই তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। শেষলৈকে চালেহে গম পাব কি বনাইছোঁ। এইটো এটা খুব সুন্দৰ ৰেচিপি হয়। এইটো আপোনালোকে আলহী আহিলেও চুইট ডিছ হিচাপেও দিব পাৰে, নিজেও ঘৰতে বনাই খাব পাৰে, যিকোনো ধৰণে খাব পাৰে। দেখিছেনে? মাজত মই এনেকৈ ছুৰীৰ সহায়েৰে এইখিনি উলিয়াই দিম। খুব বেছি আনাৰসৰ টুকুৰাবিলাক পাতল নকৰিব, পাতল কৰিলে ভাঙি যোৱাৰ চান্স থাকে। মোৰ দুটাই এটা পিচ অকণমান পাতল হৈছে বাৰু। তো ইয়াত প্ৰথমতে মোৰ চেনি দি দিছোঁ। এতিয়া দি দিছোঁ নিমখ। নিমখ বাৰু আৰু অকণমান লাগিব, দি দিওঁ অকণমান নিমখ। এতিয়া ইয়াত দি দিম অকণমান জলকীয়াৰ গুড়ি। আৰু মই কালাৰ হ'বৰ বাবে অকণমান হালধি ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকে কালাৰ নিবিচাৰে তেতিয়াহ'লে হালধি নিদিলেও কোনো কথা নাই। তো মই অকণমান হালধি দি দিম এতিয়া। আৰু এইখিনি এতিয়া মই দুটা ছাইডে যাতে লাগি যায় এনেধৰণে সানি ল'ম। আৰু সানি পেলাই 5 মিনিটমান সময় মই ৰাখি দিছোঁ। আনফালে মই এখন পেন গৰম দি দিছোঁ আৰু পেনখনত দি দিছোঁ বাটাৰ। বাটাৰখিনি যেতিয়া মেল্ট হৈ যাব এতিয়া মই জুইটো অকণমান কমাই দিম আৰু ইয়াত মই আনাৰসৰ এনেকৈ টুকুৰাবিলাক দি দিম। এইটো টুকুৰা অকণমান ভাঙি গৈছে, ইয়াত লগাই দি দিছোঁ বাৰু। খুব পাতল হ'লে ভাঙি যায়, সেইকাৰণে পাতল নকৰিব। এইটো হৈ গৈছে। এইখিনি এতিয়া মই 2 মিনিটমান সময় ঢাকি দিছোঁ, জুইটো একেবাৰে কমাই। এবাৰ এতিয়া ওলটাই দিম। এয়া ওলটাই দিছোঁ। এইখিনি প্ৰায় হৈ গৈছে। নমাই পেলাই আপোনালোকক দেখাই আছোঁ এতিয়া। এইটো খুব বেছি ভাল লগা হয় খাবলৈ। যদি কেতিয়াও বনাই খোৱা নাই এদিন বনাই খাই চাব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ সামৰিছোঁ।